সকলোকে নমস্কাৰ জনাই জয়নিকা ভ্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ পাকঘৰত বনাবলৈ লৈছোঁ চিকেন, আৰু আজি চিকেনটো বহুত বেলেগ ধৰণে বনাম, আৰু মোৰ হাজবেণ্ডে বনাব আজি। সেয়েহে এয়া আলু আৰু এটা বিলাহী আৰু নহৰু কেইপিচমান লৈ লৈছোঁ, আৰু তেলটো গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ, কাৰণ আজি মই চিকেনখিনি মেৰিনেট কৰি লোৱা নাই। সেয়েহে আজি বেলেগ ধৰণে বনাব বুলি ক'লে হাজবেণ্ডে, তাৰ কাৰণে ময়ো ভিডিঅ'টো বনাই দিলোঁ। কেনেকৈ বেলেগ ধৰণে বনাই আপোনালোককো দেখাওঁ, আৰু ময়ো এইটো শিকি ল'ম। সেয়েহে এয়া অকণমান চিকেনখিনি ভজাৰ পিছত আলু দি দিলে, আৰু এতিয়া অকণমান ভাজিব বুলি ক'লে 10 মিনিটমান ভজা হোৱাৰ পিছত এয়া দেখিলে। আৰু এইফালে মই নহৰু, আদা, জিৰা আৰু জলকীয়া খুন্দি দিলোঁ মানুহজনক, আৰু খুন্দি দি এয়া দি দিলে, আৰু এতিয়া 10 মিনিটমান ভাজি থাকিম বুলি ক'লে। এতিয়া চাই থাকক আপোনালোকেও ভিডিঅ'টো, ময়ো চাই থাকক কেনেকৈ বনাই বাৰু আজি বেলেগকৈ। কিন্তু কেৰাহীখনৰ তলত লাগি গ'লে আলু, অকণমান জ্বলিছে, একো নাই দিয়া, অকণমানে হৈছে। আৰু এতিয়া ক'লে হালধি দিব সময় হ'ল, আৰু হালধি দি দিলে। আৰু ময়ো এইফালে যিটো টমেটো লৈছিলোঁ বিলাহী, সেইটো এইফালে কাটি দিলোঁ, আৰু এয়া এতিয়া দিব জিৰা গুড়ি। সেয়েহে ভিডিঅ'টো বনাই ল'লোঁ, আৰু জিৰা গুড়ি দিয়া হোৱাৰ পিছত আৰু অকণমান ভাজিম বুলি ক'লে। কিন্তু এয়াই নহয়, এইফালে কিন্তু ধুনীয়া কালাৰ হৈছে, খাওঁ খাওঁ লাগিছে। সেয়েহে পিছ উলিয়াই থ'লে খাবলৈ বুলি, আৰু তাৰপিছতে মই বিলাহীখিনি দি দিলোঁ। এতিয়া অকণমান বিলাহীখিনি ভাজিম, আৰু এইফালে যে উলিয়াই থৈছিলোঁ মাংস পিচ, সেই পিছো খাব হ'ল। আৰু এয়া বিলাহীখিনি দিয়াৰ পিছত অকণমান ভাজিছে, আৰু ইপিনে আমি মাংস পিছো খাবলৈ লৈছোঁ। সেয়েহে মাংস পিচ খোৱাৰ পিছত এয়া দেখিলে কিমান যে ধুনীয়া কালাৰ হৈছে। আৰু শেষত এনেকৈ আজি ৰাতিৰ সাঁজটো তৃপ্তিৰে খাই ল'লোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।